Hello everyone. মই আইমি বৰুৱা আজি মিলিজুলি লাইভত আহিছোঁ। হৈ আছেনে বাৰু লাইভ? হেল্ল', মই আইমি বৰুৱা আজি মিলিজুলি লাইভত প্ৰথমবাৰৰ বাবে আহিছোঁ। আচলতে 8টা বজাৰ পৰা অহাৰ কথা আছিলে, অকণমান পলম হৈ গ'ল, তাৰ কাৰণে চৰি। হেল্ল', RM লস্কৰ, শংকৰজ্যোতি দাস, হেল্ল'। আজি আচলতে মই আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ আহিব লগা ছবি নিজানৰ গানৰ প্ৰমোশ্যনৰ কাৰণে। প্ৰায় 4 বছৰ মূৰত আকৌ ছবি আৰম্ভ কৰিছোঁ। এটা নতুন যাত্ৰা, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বিচাৰিছোঁ। পৰাগ, হেল্ল', হাই। আজি আচলতে মই এটা কথাই ক'ব খোজোঁ, 16 তাৰিখৰ পৰা বা ভালনে আপোনাৰ নিবেদিতা? ভাল, খুব ভাল। অহা 16 মোৰ চৰিত্ৰটোৰ নাম ৰাগিনী। ৰাগিনী আচলতে এগৰাকী গায়িকা, যাৰ হেঁপাহ থাকে সৰুৰ পৰা নিজক ছুপাৰষ্টাৰ বুলি এটা সময়ত যেন ষ্টেজত দেখিব, আৰু এটা সময়ত গৈ গৈ সেই ছোৱালীজনীৰ সপোনটো পূৰা হয়। দেৱজিৎ, কি খবৰ? ভালে আছোঁ। মই ভাবোঁ যে এইখন ছবি সংগীত খুব ধুনীয়া হৈছে। আপোনালোকে ইতিমধ্যে টাইমছ মিউজিকৰ লগত একচুৱেলি আমাৰ টাই আপ হৈছে, গতিকে ইউটিউবত লাহে লাহে গানবোৰ আহিছে, আপোনালোকে শুনিব পাৰিব। নীলাতে লুকা ভাকু খেলা এটা খুব ধুনীয়া গান, আৰু কেইবাটাও গান আছে। অবিনাশ ফুকন, হেল্ল'। আৰু বেকগ্ৰাউণ্ড মিউজিক খুব ধুনীয়া হৈছে। নাইচ নি, থেংক ইউ। নিজানৰ গান নামটো আচলতে খুব ধুনীয়া, নামটোতে গম পোৱা যায় যে গানৰ ওপৰত ভিত্তি কৰি এখন ছবি। আৰু ছিংগাৰবোৰ খুব ভাল ভাল ছিংগাৰ, পাপন দাই গাইছে, জুবিন দাই গাইছে, নাহিদে গাইছে। নিবেদিতা, আপোনাক দেখা পাই মোৰ খুব ভাল লাগিছে, থেংক ইউ। আচলতে মাজত বহুত সময় মই আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। অবিনাশ, হেল্ল'। কাৰণ মই নিজৰ অলপ কাম লৈ, ঘৰুৱা ব্যস্ততা লৈ পেলাই ব্যস্ত হৈ আছিলোঁ, কিন্তু এতিয়া অকণমান আজৰি পাইছোঁ, গতিকে আকৌ আৰম্ভ কৰিছোঁ কাম। আপোনালোকে যিদৰে মৰম চেনেহ আগৰ দৰে একে হেঁপাহেৰে আদৰি লৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এই নকৰা সময়খিনিতো যিখিনিয়ে বহুতখিনি মানুহ পাইছিলোঁ, যিসকলে সদায় ফোন কৰি মেছেজ কৰি সোধে যে বা কেতিয়া দেখা পাম, আকৌ কেতিয়া আহিব, গতিকে সেই আপোনালোকৰ মৰম চেনেহ তাৰে আচলতে ফলস্বৰূপে চাগে আজিলৈকে এনেধৰণে অভিনয় কৰি আছোঁ। ৱাও, আপোনাক সঁচাকৈ ইমান মৰম লগা, থেংক ইউ। আই লাভ ইউৰ লাইফষ্টাইল মেম ৰাজীৱ, থেংক ইউ। ৰ'বা, ভালনে তোমাৰ? প্ৰণীতা, তোমাক লাইভ দেখি ভাল লাগিছে, ধন্যবাদ। এটা কথা কওঁ যে আমি এইবোৰ আচলতে একেবাৰে সাধাৰণ মানুহ। আজি আমি নিজকে আইমি বৰুৱা বুলি বা মোৰ দৰে আমি শিল্পীসকলে নিজৰ চিনাকি দিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে। গতিকে সদায় বিচাৰোঁ এনেকৈ মৰম চেনেহ কৰি থাকিব। ভাল কথা, বহুত ভাল হ'ব। প্ৰশান্ত, ধন্যবাদ। ছবিখনৰ মুন্নাদাৰ ডাইৰেকশ্যন, অসমীয়া এইখন এনেকুৱা এখন ছবি, ইয়াৰ আগতে মই জেতুকা পাতৰ দৰে, পানী, এই সকলোবোৰ ছবিত আমি টিম ৱৰ্ক কৰিছিলোঁ। ধুনীয়া, পাপু, ধন্যবাদ পাপু। টিম ৱৰ্ক মানে আমি আগতে বহিছিলোঁ, স্ক্ৰিপ্টৰ ওপৰত কথা পাতিছিলোঁ, কোনটো চৰিত্ৰই কেনেকুৱা কৰিব, কোনে কি কাপোৰ পিন্ধিব, বা কোনে নিজৰ ডাইলগবোৰ কেনেকৈ ক'বলৈ বিচাৰিছে, এইবোৰ আচলতে ছবিখনৰ শ্বুটিং হোৱাৰ আগতে ডিছকাছ কৰাটো খুব জৰুৰী। আৰু নিজানৰ গানো এনেকুৱা এখন ছবি, যিখন ছবিত আমি তেনেধৰণে সকলোৱে লগ হৈ বহুবাৰ কথা পাতিছিলোঁ। ইয়াৰ আগতে মই মোৰ ছবি জেতুকা পাতৰ দৰে, পানী, এইবোৰত আমি বহুবাৰ কথা পাতিছিলোঁ, কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে অসমীয়া ছবিত এনেকৈ ডিছকাছ কৰা নহয়, আৰু সেইবাবে হয়তো কিছুমান খুঁত থাকি যায় বুলি মই অনুভৱ কৰোঁ। কিন্তু এইখন ছবিত সকলোৱে চেষ্টা কৰিছে নিজৰ 100% দিবলৈ। আপোনালোকে প্ৰমোটো দেখিছে, প্ৰমোটোত সমুজ্জ্বলে খুব ভাল এডিট কৰিছে, খুব ফাষ্ট। ৰকি, কি খবৰ তোমাৰ বাইদেউ? ভাল। পাহিয়ে লিখিছে লাভ ইউ বা, লাভ ইউ টু। ৰকি, হেল্ল' বাইদেউ। আজি এই মাজৰ আচলতে আজি হয়তো
3-4 বছৰ মানৰ পৰা মানুহে ইউটিউব বা ফেচবুক আগতে যদিও আছিল এতিয়া অলপ বেছি এক্টিভ হৈছে য়াং ধুনীয়া অৰূপজ্যোতি ডেকা ধন্যবাদ ক'ত আছা বা মই দিছপুৰত আছোঁ মই গুৱাহাটী দিছপুৰত থাকোঁ আৰু এতিয়া ঘৰতে আছোঁ তোমাৰ প্ৰথম এলবাম কি আছিলে মোৰ প্ৰথম এলবাম আছিলে অঞ্জনা খুব সম্ভৱ আৰু ছবিখন মই সেইকাৰণে বাৰে বাৰে কৈ আছোঁ আচলতে আপোনালোকে অসমীয়া বুলি প্ৰত্যেকখন অসমীয়া ছবি চাব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু যিবোৰ ভাল ছবি যিবোৰ সঁচাকৈ চাই পেলাই আমি কিবা এটা লৈ ঘূৰি আহিব পাৰোঁ তেনেকুৱা ছবিবোৰ অন্ততঃ চোৱাটো অতি জৰুৰী আৰু মই ভাবোঁ যে এটা জাতি নিজৰ চিনাকি এখন ছবিৰে দিব পাৰি কাৰণ ছবিয়ে এটা জাতিৰ সংস্কৃতিটো আগুৱাই লৈ যায় গতিকে আহক সকলোৱে ভাল ছবি এখন চাওক আৰু বলিন গগৈ মজ্জা থেংক ইউ অৰূপে আকৌ লিখিছে বাৰ অভিনয় চাই ভাল লাগে ধন্যবাদ ধুনীয়া লাগিছে মেম থেংক ইউ ধুনীয়া বুলি ক'লে চবেই ভাল পায় মোৰো ভাল লাগিছে আৰু এই ছবিখন আচলতে খুব ধুনীয়া যতীন দাই খুব ভাল এক্টিং কৰিছে যতীন দাৰ খুব টুইষ্ট আছে অমৃতাই ভাল কৰিছে ইউ লুক কিউট অলৱেজ এণ্ড এভৰি ৰাজু আপোনাৰ নাকৰ ওচৰত থকা তিলটো ভাল লাগিছে এইটো মোৰ চিনাকি বহুতে মোৰ তিলটোৰ কথা সোধে সঁচা নে মিছা এতিয়া অন্ততঃ ঘৰত আছোঁ এতিয়া মেকআপ বৰ বিশেষ কৰি থকা নাই গতিকে যিখিনি আছে সঁচাই আছে ধুনীয়া লাগিছে দিয়ক ৰতন ধন্যবাদ ৰতন আহি আপোনাক সঁচাকৈ আপুনি সঁচাকৈ থেংক ইউ তোমালোকেও বহুত ধুনীয়া আচলতে এই ধুনীয়া বস্তুটো মই ভাবোঁ প্ৰত্যেকৰে নিজৰ নিজৰ দৃষ্টিৰ ওপৰত কথা কিন্তু আপোনালোকে মোক ধুনীয়া দেখিছে আচলতে আপোনালোকে ধুনীয়া দেখিছে কাৰণে চাগেহে ধুনীয়া লুকিং গৰ্জিয়াছ বা বিকি থেংক ইউ আৰু আমি আচলতে এইকেইদিন একেৰাহে প্ৰমোশ্যনেই কৰি আছোঁ ছ'চিয়েল মিডিয়াত হওক বা যেনেকৈ যোনে পাৰোঁ এটাই আমাৰ কামনা যে সকলোৰে আমাৰ কষ্টখিনি সফল হওক আকৌ অসমীয়া ছবিক লৈ আচলতে বহুত হেঁপাহ কৰোঁ বা আপোনাক দেখি আছোঁ এপ্ৰিলৰ 6 তাৰিখে যাম অনুৰাগ তাতে গৈ নিশ্চয় নিশ্চয় লগ পাম নিবেদিতা বা আপুনি মোৰ আদৰক প্ৰতীক সঁচা আই এম বিগ ফেন অফ ইউ ৰিমঝিম থেংক ইউ ইউ আৰ ছ' কিউট বা থেংক ইউ চবেই ইমান ভালকৈ লিখিছে আচলতে অলপ নাৰ্ভাছ ফিল হৈছে আজি মই মিলিজুলি যিটো পেজৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ তেওঁলোকেও এটা খুব ধুনীয়া থিম এটা লৈছে তেওঁলোকে কেলেণ্ডাৰ গাৰ্ল নিৰ্বাচন কৰিব আৰু এটা কি আছিল মিছ এণ্ড মিছেছ আছাম নে এনেকুৱা ধৰণৰ কিবা এটা কম্পিটিশ্যন তেওঁলোকে এৰেঞ্জ কৰিছে মোৰ লগতো কথা পাতিছিল খুব ভালকৈ তেওঁলোকে চিন্তা কৰিছে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ নীলোফাৰ লাভ ইউ টু তেওঁলোকক সহযোগ কৰক গোটেইকেইজন যিকেইজন ল'ৰা আচলতে এই পেজটো এডমিন হয় তেওঁলোকে সঁচাকৈ সৰু সৰু ল'ৰা কিন্তু উৎসাহী যথেষ্ট নামকেইটা মই কৈ দিছোঁ নামটো নক'লে আচলতে বেয়া হ'ব কথাটো তেওঁলোক আছে আমাৰ এডমিন কেইজন হ'ল বিপুল গোস্বামী শংকৰজ্যোতি দাস অনুৰাগ গগৈ প্ৰাঞ্জল ভূঞা ঋতুপৱন কোঁৱৰ আৰু মোক যিয়ে বাৰে বাৰে কণ্টেক্ট কৰিছিল অনুৰাগ থেংক ইউ আটাইকেইজনলৈ যে তোমালোকৰ জৰিয়তে মই আকৌ মোৰ ভাল লগা মানুহখিনিৰ মাজলৈ যাব পাৰিছোঁ জিনটোৱে লিখিছে বা বহুত ধুনীয়া লাগিছে থেংক ইউ ইংলিছ বাইদেউ সঁচাকৈ ধুনীয়া RM ব্লাউজ কৰা খুব ভাল লাগিছে ইংলিছ বাইদেউ আচলতে মই 4 বছৰ আগতে কোন তুমি বুলি এটা ভিডিঅ' আছিলে জুবিনদাৰ মই অভিনয় কৰিছিলোঁ সেই গানটো মোৰ লাষ্ট ভিডিঅ' আছিলে তাৰপিছত 4.5 বছৰৰ মূৰত আকৌ মাছলৈ গৈছিলোঁ বুলি আৰম্ভ কৰিছোঁ দীপাংকৰ দেখি ভাল লাগিল ধন্যবাদ আই লাভ ইউ আমি বাৰিষা থেংক ইউ আকৌ মাছলৈ গৈছিলোঁ তাৰপিছত আপোনালোকে মাছলৈ গৈছিলোঁ যি হেঁপাহেৰে লৈছে সেইটো খুব মোৰ বাবে আনন্দৰ কথা তাৰপিছত আকৌ ইংলিছ বাইদেউ তাৰপিছত তৰালি পাৰ্টি ভাৰ্চন গোটেইকেইটা ৰাইজে চাইছে বুলি যিখিনিয়ে জনাইছে অতি আনন্দিত মই ধুনীয়া হৈছে লাইফটো বলিং থেংক ইউ লুকুমণি লাভ ইউ টু আচলতে এইকেইদিন অলপ কামত ব্যস্ত আছোঁ নতুন কেইবাটাও ভিডিঅ' আহি চৰি আচলতে মাজতে কাটি গ'ল মোৰ কিবা এটা ফোন আহিছিলে ফেচবুকত
নিজৰ পেজত আহিম, আপোনালোকে মোৰ কামৰ গোটেইখিনি আপডেটছ পাই থাকিব। আৰু মই সদায় এটা কথা বিচাৰোঁ, আচলতে অকল নিজে কাম কৰি গ'লেই নহয়, ভাল বেয়া সকলোখিনি আপোনালোকে জনাই থাকিব। যোগাত্মক সমালোচনা খুবেই প্ৰয়োজন আমাৰ। প্ৰত্যেকজন মানুহে আচলতে নিজৰ ভালখিনিৰ লগতে ভুলখিনি জানিলেহে ভালকৈ শুধৰাব পাৰিব। গতিকে আপোনালোকে সদায় জনাই থাকিব। আৰু 16 মাৰ্চৰ পৰা নিজানৰ গান চাব, কেনেকুৱা পালে, ৰাগিনীক কেনেকুৱা পালে, আৰু আহিব লগা বহুকেইটা কাম আছে। কেইটামান কৈছোঁৱে, নতুন মিউজিক ভিডিঅ' আছে। এটা বিচাৰোঁ সদায় যে মৃত্যুৰ আগমুহূৰ্তলৈকে অভিনয় কৰি যাব বিচাৰোঁ, কিন্তু সেইটো তেতিয়াহে সম্ভৱ যেতিয়া আপোনালোক সকলোৱে এনেধৰণে মৰম কৰি থাকিব। আৰু অনুপম চেতিয়া, হেল্ল' মেম, হেল্ল'। আৰু আচলতে ক'বলগীয়া ইমান কথা থাকে, মাজতে কেতিয়াবা খেলি মেলি হৈ যায়। অনুৰাগ গগৈ, অনুৰাগ, অ'কে, নামটো ধুনীয়া। আৰু অলপ চিন্তা কৰি আছোঁ নিজানৰ গানৰ কথা লৈ পেলাই, কি কৰিলে ভাল হয়। অসমীয়া ছবি আচলতে মই আপোনালোকক অতি দুখেৰে কওঁ, অসমীয়া ছবি আমাৰ কেৰেলা আৰু অসমৰ যদি এটা কম্পেয়াৰ কৰোঁ, কেৰেলা আৰু অসমৰ মানুহ সমান মানুহ, কিন্তু ইমান দুখ লগা কথা, কেৰেলাত আছে হল প্ৰায় 1011টা, আৰু আমাৰ ইয়াত হল অতি দুখেৰে কওঁ 42টা মাত্ৰ। তাতে নিজানৰ গান মাত্ৰ 36টা হলত ৰিলিজ হ'ব। গতিকে কিমান দুখ লগা কথা আচলতে। আমাৰ হলেই নাই ৰাইজৰ ওচৰলৈ চিনেমা লৈ যাবলৈ। হাই বা ভালনে? ৰাজু ভাল, লক্ষ্য বৰগোহাঁই ভালে আছে, ভাল লাগে আপোনাৰ এক্টিং, থেংক ইউ। আমাৰ পেজত লাইভ আহিব পাৰিবনে? অ'কে, নিশ্চয় যোগাযোগ কৰিব, মই চেষ্টা কৰিম। কাৰণ এইখিনি সময় আমি সদায় বিচাৰি আছোঁ যে যিমান পাৰি ৰাইজৰ ওচৰলৈ যাবলৈ, মানুহৰ ওচৰলৈ যাবলৈ, আৰু নিজৰ আহিব লগা ছবিখনৰ বিষয়ে ক'বলৈ। কাৰণ অসমীয়া ছবিৰ বৰ্তমান যিটো অৱস্থা, সদায় আমাৰ এটা কমপ্লেইন থাকে যে আমাৰ পাব্লিচিটি ভাল নহয়, বা ৰাইজে কয় যে আমি গমেই নাপালোঁ কেতিয়া ৰিলিজ হ'ল। গতিকে যেনেকৈ নহওক, যোনে যেনেকৈ পাৰে আপোনালোকে সহায় কৰক। আৰু আমিও চেষ্টা কৰিছোঁ সকলোকে জনাবলৈ যে নতুন ছবি এখন আহি আছে, আপোনালোকে চাওক। কৃষ্ণ ইংলিছ বাইদেউ, হেল্ল'। কোনোবা বাইদেউ আছিলে নেকি কৃষ্ণ? এটা গান গাবনে বাইদেউ? গানটো গাব নোৱাৰোঁ কাৰণ মাতটো খুব বেয়া। তোমাক বহুত ধুনীয়া লাগিছে নিতু মণি, থেংক ইউ। পূজা পোহৰ, সঁচাকৈ আপোনাৰ এক্টিং সঁচাকৈ নেচাৰে, থেংক ইউ। বহুত বেছি সময় নলওঁ। আৰু নতুন পৰিকল্পনা কি আছে? পৰিকল্পনা বহুত আছে। এতিয়া মোৰ 2খন ছবি হাফ ডান হৈ আছে। এখন হ'ল দীপেন গান্ধী, খুব সোনকালে আহিব। সেইখন কমেডি মুভি এখন, খুব ধুনীয়া ভাল ভাল আৰ্টিষ্ট আছে। বিষ্ণু খাৰঘৰীয়া আছে, নিপন গোস্বামী আছে, দীনেশ দাস আছে। আৰু তাৰপিছত আৰু এখন ছবি আহিব, অচিন্ত শংকৰ, আমাৰ চিফ এছিষ্টেণ্ট কেইবাখনো ছবিৰ তেওঁ কৰিছে। সেইখনৰ নামটো এতিয়ালৈকে ঠিৰাং হোৱা নাই। মই আছোঁ, দিগন্ত আছে, আমাৰ দিগন্ত হাজৰিকা বলিউডত যি কাম কৰি আছে, সেইখনো খুব সোনকালে আহিব। গতিকে এই 2খন চলি আছে। আৰু কৈছোঁৱে যে মিউজিক ভিডিঅ'ৰ কাম চলি আছে। আৰু ভৱিষ্যতে নিজৰ হেঁপাহ আছে, নিজৰ মোৰ এটা প্ৰডাকশ্যন আছে, আইমি বৰুৱা প্ৰডাকশ্যন বুলি। নিজৰ প্ৰডাকশ্যনৰ পৰা ছবি কৰা খুব হেঁপাহ আছে। গান এটা শুনাবচোন। ভাল লাগিল বা আপোনাৰ, ভাল লাগে আপোনাৰ এক্টিং, ধন্যবাদ কৃষ্ণ। মাইনাৰ ৰক বা আপোনাৰ পাৰ্টবোৰ ভাল লাগে, ধন্যবাদ। বা আপোনাৰ অভিনয় বহুত ভাল পায় ইংলিছ বাইদেউ। মোৰ আৰু এটা ফোন আহিছে, কথা পাতিম পিছত ফোনত ন, আগতে লাইভটো গৈলোঁ। ইংলিছ বাইদেউ, ইংলিছ বাইদেউ চবেই ভাল পায়। মই ভাবোঁ ল'ৰাবোৰে চাগে অলপ বেছি ভাল পাইছে, কাৰণ বহুতৰ জীৱনত কিবা কিবি অলপ অলপ মিলি যায় কেতিয়াবা কেতিয়াবা। আৰু আমি প্ৰচাৰ কৰিম, অ'কে, থেংক ইউ ছ' মাছ। নিজানৰ গানৰ আচলতে আমি অকলে এজন ব্যক্তিয়ে একো কৰিব নোৱাৰোঁ, আপোনালোক সকলোৰে সহায়েৰেহে কৰিব পাৰিম। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, নিজৰ লগতে ওচৰ পাজৰ যিখিনি মানুহ আছে সকলোকে জনাব। জিতুমণি ডেকা, হেল্ল'। আৰু বেছি সময় নকৰোঁ, পুনৰ লাইভত আহিম আপোনালোকৰ মাজলৈ। মাত্ৰ আকৌ এবাৰ কৈছোঁ যে চাই কেনেকুৱা পালে ক'ব, জনাবলৈ নাপাহৰিব। আৰু এখন ভাল অসমীয়া ছবি হোৱাৰ বাবে এইখন ছবি চাওক। আমি আচলতে সদায় মানুহক যে অসমীয়া ছবিৰ বেয়া দিন, আপোনাৰ ঘৰ ক'ত জানিব পাৰিম নেকি? মোৰ আচল ঘৰ হ'ল অৰিজিনেল নগাঁও, মই কিন্তু এতিয়া গুৱাহাটীতে থাকোঁ। ইংলিছ বাইদেউ কি হ'ল? মই
নিতুমণি ইংলিছ বাইদেউ চংটো বহুত ভাল লাগিছে, ধন্যবাদ চিন্তু। মিছন চাইনা অল আছাম আমি পোচাক মিছন চাইনা থেংক ইউ। আৰু মিছন চাইনা যিদৰে সকলোৱে একেলগে গোট হৈ পেলাই আমাৰ ছবি বুলি গৌৰৱেৰে কৈছিলে, নিজানৰ গান বা আহিব লগা পিছৰ প্ৰত্যেকখন ভাল ছবিক সেইদৰে প্ৰচাৰ কৰক। মই অকল মোৰ ছবি বুলি কোৱা নাই, এগৰাকী অসমীয়া শিল্পী হিচাপে বিচাৰোঁ আচলতে বাহিৰত নিজৰ ছবিবোৰ দেখাই যাতে গৌৰৱেৰে ক'ব পাৰোঁ যে মই এগৰাকী অসমীয়া আৰু এইখন আমাৰ ছবি। গতিকে তেনেকৈ আমি তেতিয়াহে ক'ব পাৰিম যেতিয়া আমাৰ ছবিবোৰ ইখনৰ পিছত সিখন ভাল ছবি কৰি থাকিব পাৰিম। আৰু ভাল ছবি কৰিবলৈ আমাক আপোনালোকৰ সহায় লাগে, সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আপোনালোক আহক, আমাক সহায় কৰক। আৰু আমি আচলতে ভাল ছবি এতিয়াও বনাব পাৰোঁ। আমাৰ মনত এনেকুৱা এটা কথা সোমাই গৈছে যে অসমীয়া ছবি ভাল নহয়, অসমীয়া ছবি নচলে, সকলোতে কওঁতে আমাৰ মনত ইমান বেয়াকৈ বহি গৈছে। এতিয়া অসমীয়া ছবি বুলি ক'লে আমাৰ মানুহৰ মাজত প্ৰথম অনীহা এটা হয়, আৰু প্ৰথম প্ৰশ্নটো হয় যে ভাল হ'বনে ছবিখন। গতিকে সেইবাবে কৈছোঁ যে নিজৰ মন ডাঠ কৰি আমি আচলতে ট্ৰেইলাৰ এটা চালে কিন্তু গম পাওঁ ছবিখন কেনেকুৱা হ'ব। গতিকে নিজেও অলপ বিচাৰ বিবেচনা কৰি ছবি এখন চাবলৈ আহিব পাৰোঁ। বা প্লিজ আমাৰ পিছত লাইভ আহিব, নিশ্চয় আহি মোক যোগাযোগ কৰিব। আৰু এণ্ড তোমাক কেনেকৈ কণ্টেক্ট কৰিম, মোক কণ্টেক্ট কৰিব। কেনেকৈ কণ্টেক্ট কৰিব এইটো অকণ চিন্তাৰ কথা। মোৰ নম্বৰটো গোটাই ল'ব, লৈ পেলাই মোক ফোন কৰিব। লাভ ইউ ৰুণুমণি, ধন্যবাদ। এতিয়া বেছি সময় নকৰোঁ, আজিলৈ আহিছোঁ, পুনৰবাৰ আহিম। পুনৰবাৰ কৈছোঁ নিজানৰ গানৰ আমাৰ এষাৰ কথা আছে, কথাষাৰ কৈ আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ আপোনালোকলৈও থাকিল দীপক গগৈ। নিজানৰ গানত আমি এটা কথাই কৈছোঁ যে অসমীয়া ছবি অসমীয়াৰ মান, চাবলৈ আহক নিজানৰ গান। গতিকে সকলো নিজানৰ গান চাবলৈ আহক আৰু সকলোৱে একেলগে গৌৰৱেৰে কওক যে আমি অসমীয়া আৰু আমাৰ অসমীয়া ছবি ভাল সকলো ছবি আমি সকলোৱে চাম। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজিলৈ আহিছোঁ, নমস্কাৰ।